हेलो बंधुসকল আপোনালোক সকলোকে আজি আমাৰ চেনেলৰ অন্য এক নতুন ভিডিঅলৈ স্বাগতম জনাইছো। এনআৰসি আহিল কেপ গুছি কা হল এবাৰ আহিছে এনপিআৰ কিনো এনপিআৰ গতিকে এই এনপিআৰ বিষয়ে আপোনালোকে জানিবৰ কাৰণে ভিডিঅটো সম্পূৰ্ণকৈ চাব লাগিব আৰু আমাৰ চেনেলৰ যদি পূৰ্বৰ ইন্টাৰেষ্টিং ভিডিঅ'সমূহ যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই চাই ল'ব বহুতো ইন্টাৰেষ্টিং ভিডিঅ' আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল পায় লাইকও কৰিব তেনেহলে বলক আৰু পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। গৃহমন্ত্ৰী অমিত শাহে ইতিমধ্যে এনাউন্স কৰিলে যে এইবাৰ বিজেপি চৰকাৰে আনিব এনপিআৰ আৰু এনআৰসি ভাৰতবৰ্ষত এতিয়াই সম্পূৰ্ণৰূপে ইমপ্লিমেন্ট নহয় তাৰ সলনি আহিব এনপিআৰ। গতিকে এনপিআৰ নো কি ইয়াত আকৌ কি ডকুমেন্টছ লাগিব বা অসমতনো কি হ'ব নাই ভয় নাখাব এনপিআৰ মানে হ'ল নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ বা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন আৰু এই এনপিআৰ ভাৰতবৰ্ষত প্ৰথমবাৰ অহা নাই 2010 চনত আহিছিলে 2015 চনত ইয়াক আপডেট কৰা হৈছিলে আৰু এইবাৰ 2020 চনত ভাৰতৰ মুঠ জনসংখ্যাৰ পৰিমাণৰ সৈতে বা সেন্সাছৰ সৈতে ইয়াক পুনৰ আপডেট কৰা হ'ব। আপোনালোকক এটা কথা কৈ থৈছো যে 2011 চনৰ লোকপিয়ল অনুসৰি বা 2011 চনৰ সেন্সাছৰ অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিলে প্ৰায় 3.12 লাখৰ কিছু বেছি আৰু এইবাৰ জনগণনা বা জনসংখ্যা গণনাৰ বাবে 8,000 কোটি টকা বাজেট বনোৱা হৈছে আৰু এনপিআৰৰ কাৰণে প্ৰায় 3,500 কোটি টকা বাজেট বনোৱা হৈছে। এই জনসংখ্যাৰ গণনা ভাৰতত প্ৰতি 10 বছৰৰ মূৰত এবাৰ কৰা হয় আৰু মই অলৰেডি কৈ আহিছো যে ইয়াৰ পূৰ্বৰ জনসংখ্যা গণনা কৰা হৈছিলে 2011 চনত। গতিকে ইয়াৰ পিছৰ জনসংখ্যাৰ গণনা কৰা হ'ব 2021 চনত আৰু সেই গতিকে 2020 চনত অনা হ'ব এনপিআৰ যাক আমি কওঁ নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ। যদি কোনো এজন ব্যক্তিয়ে ভাৰতৰ কোনো এক ঠাইত বা কোনো এক জেগাত যদি 6 মাহৰ বেছি বসবাস কৰি আহিছে বা কোনো এক জেগাত যদি 6 মাহ পৰ্যন্ত বসবাস কৰাৰ ইচ্ছুক তেনেহলে তেওঁ নিজৰ নামটো এই এনপিআৰত অন্তৰ্ভুক্ত কৰিব লাগিব। মই ইতিমধ্যে কৈ আহিছো যে 2010 চনত এই এনপিআৰ আহিছিলে 2015 চনত ইয়াক আপডেট কৰা হৈছিলে আৰু 2020 চনত ইয়াক পুনৰ আপডেট কৰা হ'ব এজ পাৰ দি ল আৰু এই আইনৰ কথা বা এই লটোৰ কথা দিয়া আছে যোনখন সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট ইয়াৰ যোনটো মূল ভেটি অৰ্থাৎ সিটিজেনশ্বিপ এক্ট 1955 ইয়াৰ অন্তৰ্গত এই লোকপিয়ল কৰা হয়। এনপিআৰ আৰু এনআৰসি এই দুইটাই সম্পূৰ্ণ পৃথক। এনপিআৰ হৈছে দেশৰ নাগৰিকসমূহৰ মুঠ পৰিমাণৰ পঞ্জীয়ন আৰু এনআৰসি হৈছে দেশৰ নাগৰিকসমূহৰ পঞ্জীয়ন। এতিয়া আহিলো আচল কথাটোলৈ যে এই এনপিআৰ অসমত কি হ'ব তেনেহলে আপোনালোকে ভালদৰে শুনি লওক যে ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে এই এনপিআৰ ইমপ্লিমেন্ট হ'ব এক্সেপ্ট আসাম বা অসম অৰ্থাৎ এই অসমৰ বাদে ভাৰতবৰ্ষৰ সকলোবিলাক ৰাজ্যতে এই এনপিআৰ ইমপ্লিমেন্ট কৰা হ'ব। কিন্তু অসমত কিয় ইমপ্লিমেন্ট কৰা নহ'ব কাৰণ অসমত এনআৰসিৰ কাম বৰ্তমান চলি আছে আৰু অসমত জনসংখ্যাক লৈ এতিয়া কি হৈ আছে মই সেইবিলাক কথা হয়তো ক'ব নালাগে গতিকে আপোনালোকে সকলোৱে জানে গতিকে সেইবিলাক বিভিন্ন ধৰণৰ কাৰণতে অসমত বৰ্তমান এই এনপিআৰৰ কাম নহয়। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যন হিচাপে পাই যায় আৰু তেনেহলে আজিলৈ ধন্যবাদ।